ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত জিলা প্ৰশাসনৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ শক্তি মন্ত্ৰী বিমল বৰাই উত্তোলন কৰিলে জাতীয় পতাকা। কোভিড প্ৰটকল মানি ধুবুৰীত উদযাপনৰ দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস। চৰকাৰে প্ৰদান কৰা বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে জিলাখনৰ উন্নয়নৰ আঁচনিৰ কথা উল্লেখ কৰে। চৰকাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰি কয় যে মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত দৰিদ্ৰ লোকৰ বাবে কৰি যোৱা বিভিন্ন উন্নয়নৰ কাম কাজৰ খতিয়ান দাঙি ধৰে। ধুবুৰীৰ পৰা আনাৰুল হকৰ ৰিপৰ্ট, দুৰ্নীতি দৰ্পণ। Commander, parade पर। ৰাষ্ট্ৰই আমাক একতাৰ বান্ধোনেৰে বান্ধি ৰাখে। ৰাষ্ট্ৰৰ সৈতে জড়িত থকা প্ৰতীকসমূহ অতি মহত্বপূৰ্ণ। এইবাবে ৰাষ্ট্ৰীয় পতাকাখন কেৱল এটুকুৰা কাপোৰেই নহয়, ই আমাৰ স্বাভিমান। ৰাষ্ট্ৰীয় সংগীত কেৱল কিছু শব্দৰ সমষ্টি নহয়, ই আমাৰ আত্মসন্মান। ঠিক তেনেকৈ আমাৰ সংবিধানখন কেৱল এখন গ্ৰন্থ নহয়, ই আমাৰ প্ৰাণশক্তি। আমি সংবিধানৰ নাগৰিকে হৰ্ষ উল্লাসেৰে গণৰাজ্য দিৱস পালন কৰিছোঁ। আহক এই শুভক্ষণত আমি আমাৰ সংবিধানৰ প্ৰণেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰোঁ। এই শুভক্ষণত আমি স্বাধীনতা সেনানীসকলকো স্মৰণ কৰিছোঁ আৰু তেওঁলোকলৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি এই সন্ধিক্ষণত আপোনালোকৰ আগত দুআষাৰ ক'বলৈ পাই গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছোঁ। গণৰাজ্য দিৱস উদযাপনে আমাৰ পূৰ্বপুৰুষসকলৰ সপোন আৰু নৱ প্ৰজন্মৰ প্ৰত্যাশা পূৰণত আমি কিমান সফল হৈছো এই কথা বিশ্লেষণ কৰাৰ বাবে আমাক সকলোকে সুযোগ দিয়ে। বিগত বৰ্ষত অসমৰ জনসাধাৰণে আমাৰ চৰকাৰৰ পক্ষে অকুণ্ঠ সমৰ্থন আৰু জনাদেশ প্ৰদান কৰিছে। আমি গভীৰ আশা আৰু প্ৰত্যাশাৰে আমাৰ যাত্ৰা আৰম্ভ কৰিছো। সকলো নাগৰিকৰে সংবিধান প্ৰদত্ত গণতান্ত্ৰিক অধিকাৰ পূৰ্ণ কৰাৰ বাবে আমাৰ চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। এক হিংসা বৰ্জিত শান্তিপূৰ্ণ পৰিৱেশত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিচক্ষণ আৰু গতিশীল নেতৃত্বত আমাৰ চৰকাৰখনে প্ৰগতিৰ পথত আগবাঢ়ি গৈছে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস এই আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমক একতা, সমৃদ্ধি আৰু শান্তিৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ লগতে
জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে ৰাজ্যবাসীৰ সমগ্ৰ ব্যক্তিসকলৰ যি আকাংক্ষা নিজৰ সন্তান সন্ততিসকলক লৈ সেই সন্তান সন্ততিসকলক লৈ যি সপোন দেখিছিলে ৰাষ্ট্ৰে যেন সেই সপোন কলিতে মোহাৰি পেলাই আৰু সেইকাৰণে আমাৰ চৰকাৰৰ আটাইতকৈ এটা শক্তিশালী যাতে ভৱিষ্যত প্ৰজন্মক শক্তিশালী ৰূপত মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি পদক্ষেপ